আজি আকৌ ৭টাতে সাৰ পোৱাৰ কাৰণ আছে। ৰ'ব কৈ আছোঁ, চাই যাওক। মুখ ধুই আৰম্ভ কৰিলোঁ চাহৰ পৰ্ব। বিশেষ একো নাই, 2খন কৰকৰীয়া নাৰিকল বিস্কুট আৰু ৰঙা বাদাম। আজি মই গৈ আছোঁ তিতাবৰ গড়গুৰি। এপাক বোলো ফুৰি আহোঁগৈচোন, ঘৰত এনেহে পৰি আছোঁ। পাব্লিক ট্ৰান্সপৰ্টৰ পৰা গাড়ী ধৰি ৰাওনা হ'লোঁ তিতাবৰ দিশে। এইখনো এখন বেলেগ স্বৰ্গ, হোটেল নিউ ইন্দ্ৰলোক। ৰ'ব, তাৰ মাজতে এটা কথা কওঁ। তৰুণ দা আমাৰ মাহীৰ ল'ৰা, এজন সুদক্ষ কণ্ঠশিল্পী। এওঁৰ ঘৰ গোলাঘাটত। দাদাৰ ৰিচেণ্ট এটা গান ডালিমি আহি আছে কেতেকী বহাগৰ বিশেষ। দাদাক সকলোৱে সহযোগিতা আগবঢ়াই যায়। ছাবস্ক্ৰাইব কৰি ৰাখিব তৰুণ ত্ৰিনয়ন। 1 ঘণ্টাৰ পাছত আহি পালোঁ জেঠাইহঁতৰ ঘৰ। ই আকৌ মোক নিব আহিলে। আহি পাই দেখিলোঁ পদূলিতেইচোন বগেন ফুল, কাগজ ফুল।